নমস্কাৰ আজিৰ ব্লগলৈ সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ ঠাণ্ডা হ'লে বেছি পৰিছে ইয়াতে আজি ঠাণ্ডা ইয়াত বহুত বেছি মানে -13 ডিগ্ৰী হৈছেগৈ ইয়াতে আৰু বাহিৰত আহিবলৈ অকণ দিগদাৰ ঠাণ্ডাৰ কাৰণে মোক দেখি চাগে অকণমান ধাৰণা হৈছে আপোনালোকৰ ঠাণ্ডা কিমান হ'ব ইয়াতে মানে বাহিৰলৈ আহিব নোৱাৰি আৰু একদম জেকেট পিন্ধি আহিব লগা হৈছে ভালকৈ মই মানে বাহিৰলৈ আহিছোঁ এইটো কাৰণে এটা বস্তু দেখুৱাব বিচাৰিছোঁ যিহেতু ইয়াত এটা টেম্পাৰেচাৰ মাইনাছত আহিছে -13 ডিগ্ৰী সেইকাৰণে ইয়াত পুখুৰী বা লেকৰ পানীবিলাক আইচ হৈ গৈছেগৈ ইয়াৰ মানে পুখুৰীৰ যিটো ওপৰৰ লেয়াৰ থাকে সেই লেয়াৰটো সম্পূৰ্ণভাৱে মানে বৰফ হৈ গ'ল তাকে মই দেখুৱাবলৈ বিচাৰিছোঁ এতিয়া অকণমান আমাৰ ওচৰৰ যিটো লেক হয় তাকে মই দেখুৱাম দূৰত যাব নোৱাৰোঁ যিহেতু সেয়া চাব লেকটোৰ পানীখিনি একেবাৰে মুভমেণ্ট নাই মানে তাৰ ওপৰৰ যিটো লেয়াৰ হয় পূৰা আইচ হৈ গ'লগৈ হাঁহকেইটা ইমান ধুনীয়াকৈ খোজকাঢ়ি ফুৰিছে পানীৰ ওপৰত চাবচোন মই যদি উঠি যাওঁ মই চিধাই কৈ পানীত সোমাম গৈ পেলাই মই এতিয়া একদম ওচৰত থিয় হৈ আছোঁ আৰু এইফালে মই তাত যাম এতিয়া মানে তাৰ ওপৰত উঠিম চাব দেই এইখিনি পানী একদম পানী চোন পূৰা একদম টান হৈ আছে মানে পাথৰৰ নিচিনা একদম ভাঙিবও নোৱাৰি এইটো এনেকৈ দেখিছেনে ইমান টান এই গোটেই লেকটো আৰু সেইফালে ৰাজহাঁহবিলাক এইফালে আছে ইয়াত এতিয়া ঘৰৰ ভিতৰত যাওঁ বহুত ঠাণ্ডা মানে গ্লভছ পিন্ধা নাই গ্লভছ পিন্ধিব লাগে বাহিৰলৈ আহিলে হাতবোৰ মানে জঠৰ হৈ যায়গৈ ঠাণ্ডাত আজি অলপ স্ন' পৰিবলৈ আৰম্ভ কৰিছে একদম পাতল বৰফ কিন্তু বেছি নাই এইবাৰ বহুত কম বৰফটো ইয়াত ইমান বতাহ দেখিছেনে মোৰ চুলিবোৰতো উৰুৱাই লৈ গৈছেগৈ সেই বগা বগা পিছফালে অকণমান যে পৰি আছে কিবা সেইটো বৰফ এতিয়া মই ৰান্ধিব ওলাইছোঁ চিকেন পোলাও ঠাণ্ডা বেছি কাৰণে অকণমান স্পাইচি খাবলৈ মন গ'ল সেইকাৰণে ভাবিলোঁ পোলাওকে বনাওঁ চিকেনখিনি মই এঘণ্টাৰ আগতে তেল নিমখ হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু অলপ পদিনাৰ পাত দি ৰাখি থৈছোঁ আৰু এয়া মই লৈছোঁ 2টা তেজপাত শুকান জলকীয়া ইলাইচি জালুক এটুকুৰা ডালচেনি কেইটামান জিৰা আৰু কেইটামান লং আৰু এইটো হৈছে নাটমেগ এইটো একেবাৰে অপশ্যনেল হয় কিন্তু ইয়াৰ এটা ধুনীয়া গোন্ধ এটা আছে আৰু এইটো দিলে পোলাওখিনিৰ সোৱাদটো বহুত ধুনীয়া হয় মই এতিয়া এখন পেনত অলপ তেল লৈ তাত গোটেইখিনি গোটা মছলা দিলোঁ আৰু এতিয়া মই এইখিনি নাটমেগ গুড়া কৰি দিলোঁ আৰু 3টা কটা পিঁয়াজ এনেকৈ মই দি দিলোঁ তেলত এতিয়া পিঁয়াজ আৰু নহৰুখিনি ভালকৈ ভাজি হোৱাৰ পিছত মই এতিয়া এইখিনি চিকেনখিনি দি দিম ইয়াতে এতিয়া মই ঢাকি দিম এখনেৰে আৰু সিজিবলৈ থৈ দিম মাজে মাজে লৰাই থাকিম মাংসখিনি 20 মিনিট সিজোৱাৰ পিছত সিজিলে আৰু এতিয়া মই পানী দিম ইয়াতে পানীখিনি মই গৰম কৰি থৈছিলোঁ মই প্ৰায় আধা কেজি বাচমতি চাউল আধা ঘণ্টা সময় পানী তিয়াই থৈছিলোঁ আৰু তাৰপাছত পানীখিনি ধুই ল'লোঁ এতিয়া মোৰ চিকেনখিনি ভালকৈ উতলি আছে এতিয়া মই এই চাউলখিনি দি দিম এতিয়া ইয়াতে এতিয়া মই চাউলখিনি সিজিবলৈ ৰাখি থ'ম অলপ সময়
যেতিয়া সিজিব তেতিয়াই মই এইখিনি নমাই দিম। আৰু এইখিনি সময়তে মই এই পদিনাৰ পাতখিনি দি দিম মই ইয়াতে। ধনিয়া পাত দিব পাৰে, মই পদিনা গোন্ধটো বেছি ভাল পাওঁ সেইকাৰণে পদিনা দিছোঁ। পোলাওখিনিও অলমষ্ট হৈছেগৈ আৰু চাগে 2 মিনিটমান দিলে হৈ যাব। আৰু এয়া চাউলখিনি দিয়াৰ 7-8 মিনিট পিছত মোৰ পোলাওখিনি ৰেডি হৈ গ'ল। পোলাওখিনি এবাৰ ধুনীয়া গোন্ধ এটা আহিছে পদিনা আৰু গৰম মছলাৰ। এতিয়া মই আশ্বিকক স্কুলৰ পৰা আনিবলৈ যাওঁ। তাৰখন পেকিং কৰিলোঁ এতিয়া মই, আৰু এতিয়া যাওঁ এইখন তাৰ নেম প্লেট, তাৰ নাম লিখা আছে আশ্বিক বুলি, এইখন লৈ তাত ৰখি থাকিব লাগিব লাইন পাতি পেলাই। এইটো পাৰ্কিং এৰিয়া স্কুলৰ। চাব কিমান দীঘল লাইন, পেৰেণ্টছবোৰ ৰখি আছে নেম প্লেট লৈ পেলাই নিজৰ বাচ্ছাবোৰ আনিবলৈ। মই ৰখি আছোঁ এতিয়া লাইনত, এইখন লৈ এইখন দেখুৱাব লাগিব তেনেকুৱা নামটো, তাক ল'বলৈ আহিছোঁ। ইয়াত সৰু ল'ৰা ছোৱালীক গাড়ীত বহালে এনেকৈ বহাই নিব লাগে। সিহঁতৰ কাৰ চিট থাকে, গাড়ীৰ চিটত বহাব নোৱাৰে, আৰু এনেকৈ চিটত বহাই পেলাই বেল্ট মাৰি দিব লাগে এনেকৈ। আমি এতিয়া আছোঁ এখন আমেৰিকান ৰেষ্টুৰেণ্টত। আজি ডিনাৰ কৰিবলৈ আহিছিলোঁ আমি ইয়াতে। আজি শনিবাৰ সেইকাৰণে ঘৰত একো বনোৱা নাই আজি, আৰু ভাবিলোঁ বাহিৰতে খাম। আমি দিছোঁ অৰ্ডাৰ স্পাইচি ক্ৰিস্পি চিকেন চেণ্ডউইচ আৰু তাৰ কাৰণে অলপ এয়া আহি গ'ল এতিয়া অৰ্ডাৰ আমাৰ। এইটো অনিয়ন ৰিং আৰু এইফালে চেণ্ডউইচ। এইটো পিঁয়াজ হয়, পিঁয়াজেৰে বনোৱা। আমাৰ যেনেকৈ পিঁয়াজেৰে পকৰা বনাওঁ তেনেকুৱা টাইপৰ হয় এইটো। এইটো মই লৈছোঁ আজি ভেনিলা শ্বেক। আমি এতিয়া ঘৰলৈ আহি আছোঁ, আৰু মই এতিয়া আমাৰ যিটো ঘৰলৈ অহা ৰাস্তা সেইটো অকণমান দেখুৱাই দিওঁ। এই সময়খিনিত খ্ৰীষ্টমাছৰ সময়খিনিত আমেৰিকাখন দেখিবলৈ খুব ধুনীয়া হৈ থাকে, কাৰণ ইয়াত বহুত ধুনীয়া লাইটিং কৰে ৰাস্তাত, আৰু মানুহৰ ঘৰবিলাকতো ধুনীয়াকৈ লাইটিং কৰে, মানে ডেক'ৰেশ্যন কৰে লাইটৰ, বহুত ধুনীয়া হয় দেখিবলৈ এইখিনি সময়খিনিত। এই ঘৰকেইটা চাবচোন ইমান ধুনীয়া লাগিছে।
আজিলৈ ইমানেই। আশা কৰোঁ ভাল পালে আপোনালোকে চাই। লগ পাম মোৰ নেক্সট ব্লগটোত। বাই এভৰিৱান।